এনেদৰে ওলকচুখিনি চেলাই ল'ব। এনেদৰে ধুনীয়াকৈ কাটি ল'ব। কেৰাহীটো গৰম হোৱাত মই মিঠাতেল অকণমান দিছোঁ, বেছি নিদিব, কমচে কম 2 চামুচ দিব। তেলখিনি গৰম হোৱাত তাতে ওলকচুখিনি দি দিব। মই জলকীয়া 4টা ফালি দিছোঁ, আপোনালোকে যিমান জ্বলা খায় সেই হিচাপে দিব। কম জ্বলা হ'লে কমকৈ দিব, বেছিকৈ খালে ইয়াতকৈ বেছিকৈ দিব পাৰে। তাৰপিছত নিমখ সোৱাদ অনুসৰি দিব। আদা নহৰু পেষ্ট 1 চামুচ। মই কলাখাৰ অকণমান দিছোঁ, বেছিকৈও দিব পাৰে। কঁঠাল গুটি মই এনেদৰে ফালি ফালি দিছোঁ। এনেদৰে গোটেইখিনি বস্তু দি অকণমান লৰাবলৈ চেষ্টা কৰিব। তাৰপিছত জুইটো বেছিকৈ ৰাখিব, কমত নিদিব। এনেদৰে জুইটো বেছিকৈ ৰাখি 10 মিনিটৰ কাৰণে ঢাকি থ'ব। 10 মিনিটৰ পিছত ঢাকনিখন গুচাই বস্তুখিনি লাৰি দিব। 10 মিনিট তেনেদৰে লাৰি দি আকৌ কম জুইত থৈ ঢাকি থ'ব 5 মিনিটৰ কাৰণে। তাৰপিছত আকৌ গুচাই চাব। এনেদৰে অলপ টাইম লৰোৱাৰ পিছত আকৌ 10 মিনিটৰ কাৰণে ঢাকি দিব। এনেদৰে পানী উঠিব। জুইটো বেছি কৰি দিব আৰু অকণমান 5 মিনিটমান লাৰি দিব। কি ধুনীয়াকৈ হৈ গ'ল, গলি গৈছে। এনেদৰে গলালৈকে আপোনালোকে ৰান্ধিব। খাব খুব টেষ্টি হৈছিল, মিঠা মিঠা লাগিছিল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।